অ' পাপা, মোৰ যে কাইলৈ বাৰ্থডে তোমালোকৰ মনত আছে জানো? কিন্তু এবাৰ সিবাৰ নিচিনা সৰুকৈ পাতিলে নহ'ব, এবাৰ ভালকৈ পাতিব লাগিব। নহ'ব, সিবাৰ তোমালোকে মোক ঠগি পেলাই থৈ দিলা। এবাৰ চকলেট ফ্লেভাৰৰ কেক আনিব লাগিব কিন্তু। হেৰা শুনিছা, মোকো মেখেলা চাদৰ এযোৰ লাগিব কিন্তু দেই। আৰু শুনিহঁতকো মাতিব লাগিব নহয়। খাচী মাংস লৈ আহিবা দেই, আৰু লগতে নেমু দুটামানো লৈ আহিবা। মাংসৰ লগত নেমু বৰ ভাল লাগে একে। পাপা মোকো পাবজি চোলা এটা লাগিব কিন্তু দেই, লৈ আনিবা। আৰু জিন্স পেণ্ট এটাও লগত লৈ আহিবা। এই হেৰ' শুন, তহঁতে মোৰ হাতত পইচা আছেনে নাই সেইটো কথা বাৰু সুধিছনে? আৰু বাৰু থাকিলেই মই এতিয়া দেশৰ সমস্যা কি তহঁতে দেখিছই। মই তহঁতৰ বাৰ্থডে পাতিম নে দেশৰ সমস্যাৰ লগত যুঁজিম? তহঁতে কথাটো অলপ বুজি পা, বুজিছনে নাই? এতিয়া চাওঁতে অসম পালেহি, বুজিছ? তোৰ এইবাৰ বাৰ্থডে নেপাতিলেও চলি যাব, আমি এইবাৰ মাংস নেখালেও চলি যাব, কিন্তু দেশৰ সমস্যাৰ লগত তোৰ যুঁজিবই লাগিব, নহ'লে গোটেই দেশ থান বান হৈ যাব। এইটো এটা মহামাৰী, গম পাইছনে নাই? এতিয়া এইটোৰ লগত যদি আমি যুঁজ নিদিওঁ, আমি সকলো মৰিম, এই পৃথিৱীৰ পৰা সকলো লুপ্ত হৈ যাম, গম পাইছ? আৰু তুমি কি কৈছিলা? বৰুৱানীহঁতৰ মাতা কথা, এতিয়া সমগ্ৰ বিশ্বতে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন ৰাখিব দিছে, আৰু তুমি কি কৈছা? বৰুৱানীহঁতক মাতি বাৰ্থডে চেলিব্ৰেট কৰিবলৈ। কথা চিনি নোপোৱা আৰু তুমি? এইবোৰ কথা অলপ শিকা। এতিয়া নিশিকিলে আৰু কেতিয়া শিকিবা, যেতিয়া সকলো ধ্বংস হৈ যাব। আৰু হেৰ' তই শুন, জাচিফাই নামৰ এজনী 7 বছৰীয়া ছোৱালীয়ে PM-লৈ চিঠি লিখিছে, আৰু তাত লিখিছে তাই এইবাৰ বাৰ্থডে নেপাতিলেও চলি যাব, আৰু তাই যিকেইটা পইচা বচাইছে সেই পইচাকেইটা তাই ডনেট কৰিব। আৰু তইও যদি পাৰ, তুমিও যদি পাৰা, ডনেট কৰা, মানুহক ৰক্ষা কৰা। যদি পাৰা, যিমান পাৰা তিমান ডনেট কৰা। সমগ্ৰ বিশ্ব বাচিব তোমালোকৰ এই সৰু সৰু সাহায্যৰ বাবে। আৰু ময়ো সেই তহঁতৰ বাৰ্থডে পইচাকেইটা এইবাৰ ডনেট কৰিম বুলি ভাবিছোঁ। বোধ কৰোঁ তহঁতে বুজি পাইছ। পাপা, মই বুজিছোঁ, মোৰ এবাৰ বাৰ্থডে নেপাতিলেও হ'ব। তুমি মোৰ বাৰ্থডে পইচাকেইটা ডনেট কৰিবা, আৰু মই মোৰ গোটোৱা পইচাকেইটাও ডনেট কৰিম। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে। এই ভিডিঅ'টোৰ জৰিয়তে সমগ্ৰ বিশ্বতে যি এতিয়া সমস্যাৰ সৃষ্টি হৈছে, কৰোণাৰ সমস্যা, সেই সমস্যাৰ বিষয়ে মই দাঙি ধৰিলোঁ কিছু বিশেষ ঘটনা। গতিকে আপোনালোকে ছ'চিয়েল ডিষ্টেঞ্চ মেইনটেইন কৰি ৰাখিব, লগতে নিজে বাচি ৰাখিবলৈ ঘৰতে থাকিব। এই লকডাউনৰ সময়খিনি আপোনালোকে অমান্য নকৰিব। ধন্যবাদ। জয় আই অসম।